আপোনাৰ গৰু হেৰাইছিল নেকি? ক'ত হেৰাইছিলে? কেইটা গৰু? এতিয়া গাড়ীখনত আছে নেকি গৰু? গোটেইকেইটা আছে নেকি ইয়াত? হয় নেকি? আপোনাৰ ঘৰ ক'ত? গৰু কেতিয়া হেৰাইছিলে? 3 দিন হ'ল হেৰুৱা। এতিয়া ইয়াতে আপুনি গৰু দেখিছে আছে? ঘটনাটো কি হৈছে মানে আজি আপোনাৰ এই প্ৰায় আজি 3-4 মাহ মানে আমাৰ ইয়াত গৰু চুৰ হৈ আছে। আপোনাৰ ৰাইজে মানে আপোনাৰ দিনে ৰাতি সজাগ হৈ আছে। এতিয়া প্ৰায় আপোনাৰ এই গৃহস্থ ওলাইছে, গৰু চুৰৰ গৃহস্থ ওলাইছে। তাৰপিছত আপোনাৰ পুলিচে আহি পাইছে। পুলিচে এতিয়া আপোনাৰ পুলিচক আমি সুধিছো যে গৰুবিলাক আপোনাৰ গৃহস্থ যে ওলাইছে এহেঁতক দিয়ে নেকি? কোনো পুলিচৰ এটা মুখৰ টু শব্দ এটা নাই, এহেঁতে দিয়ে নিদিয়ে কোনো এটা শব্দ নাই। কিন্তু আপোনাৰ প্ৰায় পুলিচক আমি দেখো বাটে ঘাটে আপোনাৰ গাড়ী আগুচি পেলাই ধৰা। কিন্তু এই যে গৰু যে চুৰ হয় ৰাতি আপোনাৰ কি সিহঁতেতো পেটলি নিদিয়ে, সিহঁতেতো লগ পায় কোনো এজনক চুৰক ধৰিব পাৰিছে জানো, কৰায়ত্ব কৰিব পাৰিছে জানো? আজি আপোনাৰ 2 বছৰৰ আগত আমি নিজেই গাড়ী আগুচি ধৰিছো, 2খনকৈ গাড়ী, এতিয়াও থানাত এখন গাড়ী আছে। এখন আপোনাৰ নিশ্চয় চুৰে এইটো আপোনাৰ উলিয়াই নিব লাগিব গাড়ীখন। চুৰে উলিয়াই নিনিলে কোনোবা আপোনাৰ গৃহস্থই উলিয়াই নিব জানো? চুৰৰে গাড়ী, চুৰে ব্যৱহাৰ কৰা গাড়ীখন যেতিয়া আপোনাৰ পুলিচে উলিয়াই দিব পাৰে কাৰণ তাত বুজিব লগা কি আছে? নিশ্চয় পুলিচৰো ইয়াত অলপ লিংক থাকিব লাগে। আমাৰ সন্দেহ হয় চুৰ আমি আপোনাৰ ৰাইজে আপোনাৰ বহুত বিচাৰিলে কিন্তু নাপালে। এইফালে মানে বিৰিণাবোৰ ওখ, তাত লুকাই গ'ল চুৰ। গৰু আপোনাৰ প্ৰায় 35টা গৰু আছে, তাৰে আপোনাৰ 6-7টা মৰিছে। কিন্তু আপোনাৰ আমাৰ চৰকাৰে কিন্তু আপোনাৰ বহুত সজাগ কিন্তু পুলিচে আপোনাৰ চৰকাৰেতো আপোনাৰ পুলিচক দৰমহা দি পেলাই ৰাখিছে। পুলিচে এতিয়া আপোনাৰ চৰকাৰেতো প্ৰতিটো থানাতে আপোনাৰ কৈ থৈছে যে গৰু পালে ধৰিব, ম'হ পালে ধৰিব। কিন্তু আমি দেখি আছো ইয়াত আপোনাৰ তেল ডিপোৰ সন্মুখতে আপোনাৰ ম'হ লুট, গৰু লুট দিয়ে থাকে। এইটোতো আপোনাৰ দিনতে দিয়ে, সন্ধিয়াও দিয়ে। পুলিচে কিন্তু সোধ-পোছ কৰিছে জানো? নাই কৰা। কিন্তু আমি যদি ক'বলৈ যাওঁ পুলিচে ক'ব তোমালোকে বেছি কৰা। তাততো আপোনাৰ চৰকাৰেতো আপোনাৰ সুবিধা দি আছে, কি নিদিয়ে, দৰমহা নিদিয়াকে ৰাখিছে জানো? পুলিচ প্ৰশাসনক দৰমহা নিদিয়াকেতো ৰখা নাই। প্ৰতিটো দিনে যদি আপোনাৰ হাত পাতিবলৈ যদি পইচা ল'ব পাৰে, গৰু চোৰকো ধৰিব পাৰিব। মই এইখিনি